তো হেল্ল' মোৰ ছাবস্ক্ৰাইবাৰ কি খবৰ নিশ্চয় সকলো ভালটো গাইছে আজি আকৌ এটা নতুন আপোনালোক স্বাগতম জনাই মনোবজাৰ ইউটিউব চেনেললৈ গাইছ বহুত দিনৰ মানে বাৰ্থডে এটা খাব যাওঁ আৰু থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আপোনালোকে তো ব্লগ এতিয়া গৈ থাকোঁ ইমান সোনকালে কিয় ওলালোঁ আজি মানে কাম কৰিবলৈ মানিছে মোক তো তাত ৰুটি চব্জি দিব না তো সেইবাবে ধুনীয়াকৈ এতিয়া কাম কৰিব যাওঁ আৰু অলপ সোনকালে মানিছিলে মোৰ অলপ দেৰি হৈছে তো এতিয়া ধুনীয়াকৈ যাওঁ ব্লগটো তাত ষ্টাৰ্ট কৰিমগৈ ডাইৰেক্ট হা ফাইনেলি এইফালে ধুনীয়াকৈ এইখনে কৰি আছে আৰু itu Bebela. Bebela. Hi friends, saya আমাদের রুটি বেলি আছে। নবৰা। এয়া হৈছে ৰুটি বেলা টিম আৰু ইফালে আমাৰ বাইদেউসকলে আলু কাটি আছে। ইফালে বেলুন। এইকেইটা চুমকি লগাই দিছো। আজি ব্লগটো মই বনালো মানে কি দাদাই কাম কৰি আছে ন সো মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ভুল হ'লে ক্ষমা কৰিবা ফ্ৰেণ্ডছ আজি দাদা কাম কৰি থকাৰ কাৰণে চ' মই আজি ব্লগটো বনাইছোঁ চ' আজি নতুন ফাৰ্ষ্ট মানে আজি মই ব্লগ বনাব লগা আছোঁ চ' আপোনালোকে চাই থাকিব ভিতৰত সকলোৱে পুৰি বেলি আছে আৰু আলু কাটি আছে আৰু ইফালে কাম কৰি আছে ন চ' আপোনালোকে চাই থাকিব বেলুন ফুকি আছে আজি কেক দুটা কোনো নোচোৱাকৈ মই চাইছোঁ চ' আপোনালোকে চাই থাকিব আপোনালোকক মই দেখাই আছোঁ কেক এটা বনাব দিছিলোঁ ন চব পাণ্ডা বনাব দিছিলোঁ চব পাণ্ডাটো বনাব নাজানাত মানে কি কেক দুটা বনাব লগা হ'ল এটা হৈছে বাৰ্বি আৰু এটা নাম আমাৰ টিকলিজনী নামেদি মানে কি বনাই দিছে চ' আপোনালোকক দেখুৱাইছোঁ চ' আপোনালোকে চাই থাকিব ৰান্ধনি ইমান ভিডিঅ' বনাবলৈ নাজানো চ' আপোনালোকে চাই থাকিব মই দেখুৱাই আছোঁ এতিয়া ক'ত কোনে কি কৰি আছোঁ চ' আপোনালোকে চাই থাকিব মোৰ বেমাৰ হৈ আছিল ন সেইটো কাৰণে মাতটো অলপ মানে ভাল লগা নাই চ' আপোনালোকে বেয়া নাপাব চ' এতিয়া আমাৰ পতে চাহ আনিছে পতে এইফালে চাই দিয়া চ' এইফালে চবফালে পাৰ্টি চলি আছে চ' আপোনালোকে চাই থাকক মই এতিয়া গৈ আছোঁ ৰান্ধনি শাললৈ চ' এতিয়া মই এতিয়া পিঠা পুৰিম চ' আপোনালোকে চাই থাকিব এতিয়া আমি কেক কাটিম চ' আপোনালোকে চাই থাকক এতিয়া আৰু এনেলি এতিয়া আমাৰ চিষ্টাৰ পালে আহি চ' মই হাই মানে কি এতিয়া আপোনালোকে চাই থাকিব আমি কেক কাটিম আৰু বহুত এনজয় কৰিম চ' আপোনালোকে চাই থাকক এতিয়া পুৰিম চ' আপোনালোকে চাই থাকক এইটো আমাৰ ৰান্ধনি আমাৰ নকৰিবি ভিডিঅ'টো চাবি টেকেলি বাউলি চাইকনি হবা চাল্লা এইজনী আকৌ কেক খাব ৰৈ আছিলে এটা বেলচামা ঐ নহয় বেললামা চাইকনিও খাৱাবি দে কেক অলপ চ' গাইছ আজি হৈছে নেক্সট ডে আৰু গুড মৰ্ণিং সকলোকে ফিল্ডত আহিছোঁ আমি দুটামানে দৌৰি আছে সেয়া 8:47 চলে আৰু 9 মান বাজিব এতিয়া তো ৰ'দডাল দেখিছে নাই আমাৰ বেলিদা তামাম দিছে ৰ'দডাল আৰু কেইবা পাওঁ তো মাৰিম আৰু লাহে ধুনীয়াকৈ এক্সাৰচাইজ অলপ কৰি লওঁ আৰু এক্সাৰচাইজ কৰিলে ধুনীয়াকৈ চ' দৌৰিম আৰু লাহে দৌৰিম বেছি স্পীড নাযাওঁ সুমন দা দৌৰিলে নে নাই গাইজ ফাইনেলি ধুনীয়াকৈ হৈ গ'ল অলপ এক্সাৰচাইজ কৰি আৰু এপাক মই ধুনীয়াকৈ মই মানে খোজকাঢ়ি দিওঁ এপাক মজা আৰু গাইজ আপোনালোকৰ ৰানিঙত কিমান সোমাই আছে মানে কিমান টাইমত সোমাই আছে তো সকলোৱে প্লিজ কমেণ্ট কৰিব মইতো যেনে তেনে সোমাই আছোঁ দেই যেনে তেনে কোৱালিফাই হৈ আছে আৰু বাকী এক্সিলেণ্ট হেৰি লং জাম্পটো আহি আছে আৰু
ভীমটোত 12-13 বাৰহে মাৰিব পাওঁ, এতিয়াও বৰ্তমান এক্সিলেণ্ট অহা নাই। তো ৰানিঙত কাৰ কিমান টাইম লাগি আছে আৰু হেৰি লং জাম্পত এক্সিলেণ্ট কাৰ কিমান আহি আছে, তো আৰু বিমত কাৰ কিমান এক্সিলেণ্ট আহি আছে, তো সকলোৱে জনাব প্লিজ। আৰু 100 মিটাৰ ৰানিঙতো কিমান লাগি আছে টাইম, তো প্লিজ কমেণ্ট কৰিব। সেই মাজুলী পৰিছিলে। চ' ফাইনেলি ৰানিং কৰি হৈ গ'ল আৰু সেইফালে এতিয়া লং জাম্প মাৰোঁ ধুনীয়াকৈ 18, 15, 16, 17 4টা খাট আছে। 17 ধৰি দিছোঁ আৰু কাৰণ কামাণ্ডোটো 17-3হে, তাৰপিছত আৰু আছাম পুলিচত 16.5। চ' এতিয়া ধুনীয়াকৈ লং জাম্প মাৰোঁ। লং জাম্পটো এক্সিলেণ্ট হৈ আছে, বহুত টেনশ্যন নহয়। বিমটো খালি 13 পৰা আহি আছে, সেইটো এক্সিলেণ্ট কেতিয়া হয় আৰু তেতিয়া ধুনীয়াকৈ লং জাম্প মাৰোঁ দেই। এইফালে 17 মাৰি দিলা, এক্সিলেণ্ট। গাইজ ফাইনেলি আজি কাৰণে হৈ গ'ল ৰানিং কৰি আৰু লং জাম্প বিম চব মাৰি হৈ গ'ল আজি। আৰু গাইজ 12 বাৰে মাৰিলোঁ, ভাগৰ তামাম লাগিছিল এইটো সময়ত। তো এক্সিলেণ্ট মাৰিম বুলি আশা আছে লং জাম্পত আৰু বিম পাতত, তো এক্সিলেণ্ট ধৰি দিছোঁ। আৰু বাকী ৰানিংটো যেনে তেনে কোৱালিফাই হৈ আছোঁ গাইজ, ইমান টাইম বহুত লাগি আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। এবাৰ থাকিলে দে মাৰি দে 14 হৈ গ'ল দে, ঠিক আছে দে, তোমাৰ এবাৰ আছে দে। এক 2 3 হ'লে